প্রদান তারে আজ সুন্দর প্রতিদান অস্থিরতাই কম্পন জীবন অবহার কি করিবা অমৃত করল দিন বেশ কথা সে হব নহবন্যথা কিন্তু কম্পর মরণ যেন ইমান হল আছেন যত মানে সকলকে বিপর্যয় এই সমন্ধন রাখব দিল দরিয়ায় খড়গহাল তাদের মুক্ত মৃত্যুর পর বিরুদ্ধ করে ছিল দৈবকে মানৱ নামত কিয় কলংক আনিছা দাদা কিয় কলংক ঠিক আছে নাই তোর কোনো অপরাধ অপরাধ নয় কোনো মথুরার প্রজা যত মানে অপরাধ এই কম্পর নাকি গমখুদের কোনে কৰে কিবা অপৰাধ ক'বলৈ কিবা আছে ক'লে জানো মানিব বিচাৰে ৰজা নিজে সৰ্বশক্তিমান সকলো কৰিব পাৰে নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় আপোনাৰ ইচ্ছাতে হ'ব পাৰে সবাৰে সেই গৰ্বে আপোনাৰ হিমাদ্ৰী লংঘিছে সেয়ে পথ কৰি ভগিনী নিজৰ বৰণকো বুজিব খুজিছে হরিহক নালাগে করিব তোমার কথাই ভাষা বিলম্বই ভাতাই দেখিলে রাজামাই যেগাই ইচ্ছা তেগাই বিধান প্রথমতেই দৈবকে করিম সংহার তার পাশত সম্ভল করে দৈবকের গর্ভজাত অষ্টম সন্তানে কিবা করে করিব পারে আজ হোক आज दैवके मृत्युमय देव उपहार निज তুমি আজি আছো দাদা আজি আছো প্রত্যেক মুহূর্ততে কিন্তু ধরুন জানিবা তুমি মহাশক্তিমান তথাপিতো দেখা পাই আজি সম্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা আদৰে কপিছা ভয়ত এই দৈৱকী মৃত্যুৰ ভয়ত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি মই তাক মাই মুখে কৰিম নারী হত্যা ভগিনী হত্যাৰে কলংকৰ কালিমাখানি ক্ষয় ৰখি বিনা অপৰাধে কিয় কৰিব ৰঞ্জিত আৰু কৰেও বা যদি যুগে যুগে বীৰৰ সমাজে সকলোকে কৰিব হত্যা নলব তোমাৰ নাম লাজতে লাজতে আৰু তাৰে হাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংস মহাৰাজে জগত বুলি হ'ব পৰিচিত বর্হিয়া যুক্তি তোমার হিতাকাঙ্ক্ষী মিত্র মোর তুমি বহুদেব তারও আছে সহজ উপায় হয় মহারাজ দৈবকী থাকিব জীয়াই আপনার রজা একো অনিষ্ট করজোৰে কৰিছো মিনতি লাগে মাথো দৈবকী দেৱীৰ প্ৰাণদান তাৰ পৰিৱৰ্তে মহাৰাজ দৈবকীৰ গৰ্ভজাত সকলো সন্তান
ভূমিষ্ঠ হোৱাৰ লগে লগে নিজে মই কৰিম অৰ্পণ স্বামী পথ পৰিশীহঁতক নিষ্কণ্টক হ'ব মহাৰাজ স্বামী অসম্ভৱ স্বামী নজনা মাতেনো প্ৰাৰ্থনা স্বামী পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱশিশু সৰগ কৃষ্ণ সিহঁতৰ প্ৰাণৰ বিনিময়ে মোৰ জীৱন ভিক্ষাৰ নাই কোনো প্ৰয়োজন স্বামী নাই ভালদৰে ভাবি চাব পাৰিবনে প্ৰতিজ্ঞা পাৰিবনে বিসৰ্জন নিজ সন্তানৰ স্নেহ স্বামী যদি পাৰা তাত নাই মোৰ অলপ আপত্তি তোমাৰ মুখলৈ চাই মুক্তি মই দিব কৰ্তব্যকে স্বামী শক্তিধৰ নৰপতি নিজে মহাৰাজ ৰজা আমি ৰজাৰ আশ্ৰিত যিবা থাকে সকলো আমাৰ কাঢ়ি নিব পাৰে নিজ ইচ্ছামতে কথাটো কৌশলৰ পাৰ মিছা কথা নকওঁ স্বামী প্ৰাণান্তৰে প্ৰতিজ্ঞা বেশ সেই হ'ব এতিয়াৰে পৰা তেন্তে কৰি দিছোঁ সবলৈ স্থিৰ নাথাকে নিজ সন্তানৰ নিজকে কৰাকৈ প্ৰস্তুত নিশ্চয় কংসৰ শক্তি কংসৰ ক্ষমতা কংসৰ পৰাক্ৰম কিমান হাজাৰ বিকাশে হাজাৰ পাপ ৰাখে অতি ওচৰত